So hey guys, কি খবৰ আপোনালোকৰ আশা কৰো ভালে আছে। সো আজিৰ মোৰ ওচৰত কেইটামান আপডেটস আছে, ভিডিওটো শেষলৈকে চাব। আজিৰ ভিডিওৰ ফাৰ্ষ্ট আপডেটটো হ'ল পৃথিৱীৰাজ ব্লগছৰ ওপৰত। আপোনালোকে জানেই চাগে আজিৰ পৰা প্ৰায় 2 মাহ আগত আই লাভ ট্ৰেভেল এণ্ড ফুড ইউটিউব চেনেলৰ বিকাশ চেত্ৰী আৰু ফিল্ড দ্য ৰাইড উইথ সামিৰন ইউটিউব চেনেলৰ সামিৰন শৰ্মাই অল ইণ্ডিয়া ৰাইড কৰিছিল। সো এটা কথা হ'ল কি তেওঁলোকৰ পৰা ইনস্পায়াৰ্ড হৈ আজি কিছুদিন আগৰে পৰা পৃথিৱীৰাজ ব্লগছে তেওঁৰ এজন সতীৰ্থৰ সৈতে অল সিকিম ৰাইড কৰিছে বা কৰি আছে আৰু ৰিসেন্টলি তেওঁলোকে দাৰ্জিলিঙকো এড কৰিছে এই ৰাইডত। সো আপোনালোকে ৰাইডৰ ব্লগছবোৰ পৃথিৱীৰাজৰ চেনেলত গৈ চাই থাকিব পাৰিব। মই ডেসক্ৰিপচনত লিংক দি দিম আৰু তেওঁলোকৰ মতো এটোৱে সকলোৱে যেন সেফটি মেইনটেইন কৰি ৰাইড কৰে। আৰু লগতে মই আপোনালোকক জনাও যে তেওঁলোকৰ এই ৰাইড অহা 3-4 তাৰিখৰ ভিতৰত কমপ্লিট হৈ যাব। সো মই আশা কৰো এই ৰাইডক আপোনালোকে সাপোৰ্ট কৰিব। এতিয়া আইছো নেক্সট আপডেটলৈ। এই আপডেটটো হ'ল হৰপল শইকীয়াৰ ওপৰত। সো আপোনালোকৰ ভিতৰত থকা তেওঁৰ ভিডিও চোৱা সকলে নিশ্চয় জানে যে হৰপল শইকীয়াই বহুত দিন হ'ল কোনো ভিডিও আপলোড কৰা নাই। সো তাৰ ওপৰতে আপডেট দি হৰপল শইকীয়াই ৰিসেন্টলি ইনষ্টাগ্ৰামত এটা ষ্টৰী দিছে য'ত তেওঁ কৈছে যে মই যোৱা কেইমাহ ধৰি ভিডিও আপলোড কৰা নাই, কিছুমান ইস্যুৰ বাবে মই মোৰ পৰিয়ালৰ সৈতে অসমৰ বাহিৰত আছিলো। লাষ্ট ভিডিঅ'ছবোৰ মই গৌৰৱ কৰা অনুসৰি ইমান কোৱালিটিৰ হোৱা নাই। সাবস্ক্ৰাইবাৰ্ছ আৰু মোৰ শুভাকাংক্ষী হিচাপে ফ্ৰেণ্ডছ আপোনালোক সকলোৱে তাতকৈ বেছি ডিজাৰ্ভ কৰে, যাৰ বাবে আপোনালোকে মোক বিশ্বাস কৰিছিলে। মই লিখি আছো, কাম কৰি আছো। আই হোপ নেক্সট ভিডিঅ'টোৱে আপোনালোকক আৰু হহুৱাব। ধন্যবাদ আপোনালোকক ইমান সাপোৰ্টিভ হৈ আৰু মোৰ লগত ধৈৰ্য ধৰি থকাৰ বাবে। আই লাভ ইউ। এতিয়া আইছো নেক্সট আপডেটলৈ। এই আপডেটটো হ'ল নৱদত্ত ব্লগছৰ ওপৰত। এওঁ আচলতে অসমৰে হয় যদিও বেংগলোৰত থাকে আৰু তেওঁ ইউটিউবত বেংগলোৰৰ কিছুমান ঠাই দেখুৱাৰ লগতে এটা সিকিউৰিটি এজেন্সিৰ এৰিয়া মেনেজাৰো হয়। সো এতিয়া কথা হ'ল কি তেওঁ আজিৰ পৰা প্ৰায় এমাহমান আগত, মই গম পোৱা লেট হ'ল বাৰু, তেওঁ এটা ভ্লগ আপলোড কৰিছিলে য'ত ভাৰতৰ প্ৰথমটো এৰোস্পেচ মিউজিয়ামলৈ গৈছিল আৰু তাৰ বহুতো সংৰক্ষিত সম্পদ দেখুৱাবলৈ ট্ৰাই কৰিছিল। আৰু মই জনাত যিহেতু আজিলৈকে কোনো অসমীয়া ইউটিউবাৰে তালৈ গৈ ভ্লগ বনোৱা নাই, লগতে তাত থকা মূল্যৱান সম্পদবোৰৰ কথা জানি আৰু দেখি আপোনালোকে মই ভাবো উপকৃত হ'ব বা চাই ভাল পাব, কিছু কথা জানিব পাৰিব, দেখিব পাৰিব। সেইকাৰণে এই আপডেটটো দিছো। সো এতিয়া মই আপোনালোকক এই ভ্লগটোৰ এটা সৰু ক্লিপ ইয়াতে দেখুৱাই দিছো। সম্পূৰ্ণ ভ্লগটো চাবলৈ আপোনালোকে ডেসক্ৰিপচনত যাব, লিংক দিয়া আছে। আৰু আপোনালোকে এই ভ্লগটোত কমেন্ট কৰিব আকৌ অসম সোশ্যাল মিডিয়াৰ পৰা আহিছো বুলি, তেতিয়া মোৰো ভাল লাগিব চাই। আৰু এটা কথা, কোনোবাই যদি বেংগলোৰত কাম কৰিব বিচাৰে দেন তেওঁৰ লগত কথা পাতি ল'ব, কণ্টেক্ট কৰি ল'ব। ইনষ্টাগ্ৰাম হেণ্ডেলৰ লিংক মই ডেসক্ৰিপচনত দি দিম। কিন্তু ইম্পৰ্টেণ্ট কথা এইটোৱে যে প্ৰত্যেকটো কথা ভালকৈ জানি লৈহে আগৰ ষ্টেপ ল'ব বুলি মোৰ ফালৰ পৰা ৰিকুৱেষ্ট থাকিল। এতিয়া আইছো নেক্সট আপডেটলৈ। এই আপডেটটো হ'ল অভিনেত্ৰী প্ৰিয়ংকা বৈশ্যৰ ওপৰত। সো ৰিসেন্টলি তেওঁ ইনষ্টাগ্ৰামত এটা ভিডিঅ' আপলোড কৰিছিল য'ৰ পৰা জানিব পৰা গৈছে যে তেওঁক এগৰাকী মহিলাই আন এজন পুৰুষৰ হৈ অশ্লীল প্ৰস্তাৱ দিছিল আৰু মাত্ৰ এবাৰ লগ কৰাৰ বাবে 1 লাখ টকা দিয়াৰ কথা কৈছিল। এইটো আচলতে এটা খুব নিজ বা তলৰ ভাৱনা যে এগৰাকী ছোৱালী বা যুৱতীয়ে অভিনয় বা মডেলিং কৰিলে যে তেনেকুৱা কামত লিপ্ত হৈ যাব, কাৰণ সকলো অভিনেত্ৰী আৰু মডেলছ একেই নহয়। আৰু মেইন কথা, যিগৰাকী মহিলাই এই প্ৰস্তাৱটো আনিছিল তেওঁ ভালদৰে জানিছিল যে প্ৰিয়ংকা বৈশ্য তেনে কামত লিপ্ত নহয়। ভিডিঅ'টো চালে আপোনালোকে গম পাব আগলৈ। তো প্ৰিয়ংকা বৈশ্যৰ কথা জনাৰ পিছতো সেইগৰাকী মহিলাই পইচাৰ লোভ দেখুৱাই কোনোবা পুৰুষৰ হৈ তেনে প্ৰস্তাৱ দিয়াটো আচলতে বহুতেই বেছি ঘৃণনীয় আৰু তলৰ পৰ্যায়ৰ কাম মই ভাবো। সো ভিডিঅ'টো বহুত দীঘল হয়, 26 মিনিট মানৰ। মই কিছু অংশ ইয়াতে দেখুৱাই দিছো যাতে আপোনালোকে বুজি পায়। সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ আপোনালোকে ডেসক্ৰিপচনত যাব, লিংক দিয়া আছে। আৰু এই ভিডিঅ' ক্লিপটো চোৱাৰ পিছত আপোনালোকৰ এই টপিকটোৰ ওপৰত মতামত কি তলত কমেন্ট কৰি জনাই দিব। ইনসিডেন্টটো এনেকুৱা হৈছিলে যে মোৰ শ্বুট আছিলে আৰু এইকেইদিন সদায় মোৰ হেক্টিক শিডিউল, বিহুৰ টাইমিং হয়, সদায় শ্বুট চলি আছে। শ্বুটত মই গৈছোঁ। মোৰ একচুৱেলি বেলেগ শ্বুটৰ ডেট ফিক্স কৰিবলৈ বা কিবা মিটিং কৰিবলৈ মোৰ এক্সট্ৰাকৈ অকণমান সময়ৰ মোৰ অলপ অভাৱ হৈছে। চ' সেইটো কাৰণে মোৰ কাৰোবাৰ লগত যদি কিবা মিটিং থাকে বা কিবা থাকে য'ত মই শ্বুট কৰি থাকোঁ সেইখিনি লোকেশ্যনতে মই মাতি দিওঁ। চ' মই নাম মেনশ্যন নকৰোঁ, কিন্তু শ্বেয়াৰ কৰি আছোঁ কথাখিনি। শ্বুটত গৈছোঁ, শ্বুট কৰিছোঁ। দেন শ্বুট কৰাৰ পিছত মোৰ তালৈ ফোন এটা আহিছে। ফোনটো আহিছে আৰু আই ন' ডেট লেডি, আৰু সেই লেডিগৰাকীক মই চিনি পাওঁ, আমাৰ ইণ্ডাষ্ট্ৰীয়ে হয় আৰু বহুত ৰেচপেক্ট কৰোঁ। একচুৱেলি বহুত ৰেচপেক্ট কৰোঁ, মোতকৈ বহুত ছিনিয়ৰ হয়, বহুত ডাঙৰ হয়, ৰেচপেক্ট কৰোঁ। চ' মোৰ তালৈ ফোন এটা আহিছে। ফোন এটা আহোঁতে মোক কৈছে প্ৰি ক'ত আছা? দেন মই ক'লোঁ যে বা মই এনেকৈ শ্বুটত আছোঁ, কিবা কথা আছিলে নেকি? দেন শ্বি ৱাজ লাইক একচুৱেলি হয়, তোমাক ইমান দিন ফোন কৰিছোঁ, তুমি কল বেকে নকৰা, তোমাৰ লগত বহুত আৰ্জেণ্ট কথা এটা আছে, ফোনত ক'ব নোৱাৰোঁ, লগ পাই ক'ব লাগিব। মই কৈছোঁ কি ৰিগাৰ্ডিং চাম ৱৰ্ক, মই সুধিছোঁ। তেতিয়া কৈছে যে তোমাক লগ পাই ক'ম, 10 মিনিট লাগিব, 10 মিনিটত মোৰ কথাখিনি কোৱা শেষ হৈ যাব, 10 মিনিটৰ ভিতৰত মই তোমাক 1 লাখ টকাৰ কাম এটা দিয়াব পাৰোঁ। দেন আই ৱাজ লাইক 10 মিনিটত 1 লাখ টকাৰ এনেকুৱা কি কাম থাকিব পাৰে যে কি মানুহে 10 মিনিটত? মোৰ কাৰণে 1 লাখ টকা এটা বহুত ডাঙৰ এমাউণ্ট হয়।
তাৰপিছত দেন আই ছেড ঠিক আছে ফাইন আপোনাৰ কি কথা ক'বলগীয়া আছে মই অমুক লোকেশ্যনত শ্বুট কৰি আছোঁ এতিয়া মোৰ শ্বুট চলি আছে আপুনি ইয়াতে আহি যাব পাৰে ইয়াতে আমি কথাখিনি পাতি ল'ম দেন লেডিগৰাকী আহিলে অহাৰ পিছত মোৰ তেতিয়ালৈ মোৰ পেকআপ হৈছে পেকআপ হোৱাৰ পিছত মই মোৰ মেকআপ ৰিমুভ কৰিছোঁ মই সুধিছোঁ কি কথা আছে কওক দেন শ্বি ৱাজ লাইক নাই এতিয়া ইমান মানুহৰ আগত ক'ব নোৱাৰোঁ অকণমান এক্সট্ৰাকৈ ক'ব লাগে দেন মই ক'লোঁ ঠিক আছে হ'ব মই মেকআপটো ৰিমুভ কৰি লওঁ মই এতিয়া ঘৰে যাব লৈছোঁ তেনে আপুনি ক'ব পাৰিব তাৰপিছত মই ওলাই আহিলোঁ তাৰপিছত মোক কৈছে যে তেনেকুৱা মোৰ দাদা এজন আছে কি বুলি কয় দাদাজন তোমাৰ নামত বিৰাট পাগল তোমাক লগ পাব বিচাৰিছে মোক আজি কৈ পঠিয়াইছে লগা হ'লে মই তাইক তুমি তাইক এতিয়া 1 লাখ টকা এটা দি দিয়া কিন্তু মই তাইক লগ পাব লাগে দেন মোৰ মাথাত ষ্ট্ৰাইক কৰিছে কেনেকুৱা মিটিং হ'ব পাৰে যে কি প্ৰথম মিটিঙতে মোক 1 লাখ টকা মানুহে দিব দেন মই অলপ সময় একচুৱেলি মই সেইখিনি সময়ত মই কি কওঁ কি নকওঁ মোৰ তেনেকুৱা এটা চিটুৱেশ্যন মোৰ হৈ গ'ল দেন মই অলপ টাইম পজ কৰি নিজকে মই কথাটো নিজে মই বুজিবলৈ ট্ৰাই কৰিলোঁ যে এইটো কেনেকুৱা ধৰণৰ মিটিং বা এইটো কেনেকুৱা ধৰণৰ মোৰ ফেন হয় দেন আই ৰিয়েলাইজ দিছ ইজ ছামথিং এলছ এইটো মোক কিবা বেলেগ বস্তুৰ কাৰণে মোক পিচ কৰি আছে দেন মই ক'লোঁ বা বেয়া নাপাব কিন্তু আপুনি যিটো ভাবি আছে মই তেনেকুৱা ধৰণৰ নহয় এণ্ড আই এম কমিটেড টু ছামৱান মই কাৰোবাৰ লগত কমিটেড হয় মোৰ ফেমিলি আছে এণ্ড পাৰ্চনেলি মই তেনেকুৱা বিধৰ ছোৱালী নহয় মই তেনেকুৱা ধৰণৰ নহয় আৰু আপুনি যাক এপ্ৰ'চ কৰিছে আপুনি ৰং ছোৱালী এজনীক আপুনি এপ্ৰ'চ কৰিছে এণ্ড দিছ ইজ ভেৰি ৰং এণ্ড কাৰোবাৰ পাৰ্মিশ্যন নোহোৱাকৈ কাৰোবাৰ মতামত নোহোৱাকৈ আপুনি কেনেকৈ কাৰোবাক এপ্ৰ'চ কৰিব পাৰে যে কি মই মানুহ এজনক লগ কৰিব লাগে আৰু সেই মানুহজনক লগ কৰিবলৈ সেই মানুহজনে মোক 1 লাখ টকা দি আছে right this is very wrong then I realized that this is very wrong যোন মোৰ ক্লোজ হয় মোৰ সেইখিনি মানুহ বা মোৰ ফেমিলি মানুহ গম পালে সেইটো বহুত ডাঙৰ কথা হৈ যাব মিনছ লাইক এইটো বহুত বেলেগ জেগালৈ গৈ পাব দেন শ্বি ৱাজ লাইক নাই গম নাপাই দিয়া দেন মই কুৱেশ্যন কৰিছোঁ যে কি গম নাপায় বুলি আপুনি কেনেকৈ গম পালে যে কি গম নাপায় ডেফিনেটলি মই ক'ম যে কি হৈ আছে কি হৈ থকা নাই মোৰ যিখিনি ক্লোজ মানুহ হয় আজি মোৰ লগত কোনটো চিটুৱেশ্যন হৈছে ডেফিনেটলি মই সেইখিনি কথা মোৰ ক্লোজ মানুহখিনিক মই ক'ম একেবাৰে কম সেইটো নোকোৱাৰ কোনো ৰিজনে নাই দেন মই কৈছোঁ যে কি মই কিয় নক'ম মই ডেফিনেটলি ক'ম মোৰ যিখিনি ক্লোজ মানুহ মোৰ ফেমিলি মানুহ হয় ডেফিনেটলি মই ক'ম কাৰণ কালি পৰহি মই কিবা এটা বিপদত পৰি গ'লে তেতিয়া কি হ'ব দেন শ্বি ৱাজ লাইক নাই মই জানো তুমি তেনেকুৱা নহয় জাষ্ট মোক বহুতকৈ কোৱাৰ কাৰণে ক'লোঁ দেন মই কৈছোঁ যে কি যদি আপুনি জানে মই তেনেকুৱা বিধৰ ছোৱালী নহয় তেতিয়াহ'লে আপুনি মোক কোনটো মুখেৰে আপুনি মোক তেনেকৈ এপ্ৰ'চ কৰিব পাৰিলে আপুনি ক'ব কেনেকৈ পাৰিলে মেইন পইণ্টটো সেইটো দেন শ্বি ৱাজ লাইক মোৰ ফেমিলি আছে মোৰ সংসাৰ আছে প্লিজ আৰু কাৰো আগত নক'বা দেন সেইটো টাইমত একচুৱেলি আই গট স্কেৰ্ড মই বহুত বেছি ভয় খাইছিলোঁ মই মিছা নকওঁ এণ্ড মই সেইটো সময়ত বুজি পোৱা নাছিলোঁ যে মই ৰিয়েক্ট কি কৰোঁ দেন মই ঘৰ আহিলোঁ সো গাইজ আজিলৈ এই ভিডিঅ'টোত ইমানেই আৰু নিউজ আছে যদিও মই এড নকৰোঁ কাৰণ ভিডিঅ' ক্লিপটো অলপ বেছিকৈ দেখাবলগীয়া হ'ল এজ ইউজুৱেল যিমান দেখুৱাওঁ তাতকৈ বেছি দেখুৱালোঁ কাৰণ যাতে আপোনালোকে কথাটো ভালকৈ বুজি পায় গোটেই কেছটো নতুন যদি কোনোবা আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন টিপি অল কৰি ল'ব মই কেনেকুৱা ধৰণৰ কণ্টেণ্ট দিওঁ কি কথা গম পাইছেই নহয়